মোকে নাই দিবি কাৰ ল'ৰা হয় কি হয় নাজানো যিহেতু মই ইয়াত আহিছিলোঁ পূজাত পোৱাৰ কাৰণে মানে দি দিছোঁ আৰু আগফালে ইয়াত আহিছে মাইক্ৰফোন এনেকুৱা ধৰণৰ নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ সকলোৰে ভালে বুলি আশা কৰি আজি পুনৰ অন্য এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ আজি একচুৱেলি মই কৰম পূজালৈ আহিছোঁ আমাৰ ঘৰৰ কাষতে কৰম পূজা এটা আছিলে সেয়েহে কৰম পূজালৈ আহিলোঁ তাৰে কিছু দৃশ্য আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত চাই সুন্দৰ কমেণ্ট এটা কৰিব নাপাহৰিব আজিৰ ভিডিঅ' চাই কেনেকুৱা লাগিলে একচুৱেলি আমাৰ ঘৰৰ পৰা একেবাৰে কাষতে লাগি আছে আমাৰ আদিবাসী গাঁও এখন সেয়েহে আহিলোঁ আৰু ইয়াতে কৰম পূজা বৰ্তমান এতিয়া চলি আছে আৰু আৰম্ভ হৈছে আৰম্ভ হোৱাৰ লগে লগে বৰ্তমান আমি আহি পালোঁ আৰু আমাৰ গাঁৱৰে আমাৰ ভাইটিও আহিছে দোল আহিছে আৰু অন্যান্য বহুতো মানুহ আছে আমাৰ ইয়াত দেখি থকা দোকান পোহৰ সকলোখিনি লাগিছে আৰু যিহেতু আদিবাসী সম্প্ৰদায়সকলৰ মানে এই কৰম পূজাটো ভাদ মাহতে পাতে বুলি সকলোৱে জানে আপোনালোকে নিশ্চয় যিসকলে চাই আছে আৰু কিছু নীতি নিয়ম আছে নীতি নিয়মখিনি আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ আৰু এইজোপা কৰম গছ এয়া চাওক বৰ্তমান এওঁলোকৰ যিখিনি নীতি নিয়ম আছে সকলোখিনি এতিয়া আৰম্ভ কৰি আছে আৰম্ভ হ'বলৈ গৈ আছে আৰু আগফালে ইয়াত আহিছে মাইক্ৰফোন এনেকুৱা ধৰণৰ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব সকলোখিনি দেখা পাব ভিডিঅ'টোত দেখিবলৈ পাইছে বহুতো মানুহ সমাগম আৰু এওঁলোকৰ যিখিনি নীতি নিয়ম আছে সকলোখিনি আপোনালোকৰ আগত দেখাই আছোঁ কৰি আছে সকলোখিনি আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গম পাব কেনেধৰণৰ কৰম পূজা আয়োজন কৰা হয় বৰ্তমান আমাৰ যি এই কৰম পূজা আয়োজন কৰিছে সদস্যসকল আছে যিসকলে আয়োজন কৰিছে আমাৰ গাঁৱৰ কাষৰ গাঁওখনৰে ক'বলৈ গ'লে মই এখন গাঁৱৰে বুলি ক'ব লাগিব সেয়েহে আয়োজক কমিটিৰ কিছু সদস্যসকল আছে আমাৰ প্ৰথমে আপোনালোকক নমস্কাৰ গতিকে আমাৰ যি আদিবাসী যুৱ সংঘৰে আমি প্ৰত্যেক বছৰেই আমি কৰম পূজা আয়োজন কৰি আহিছোঁ বিভিন্ন প্ৰান্তৰ পৰা ভাল লাগিছে গতিকে আপোনালোকে এইখিনিতে দৰ্শকখিনিক দেখাই দিব বিচাৰোঁ চাওক ইমানেই মানুহ হৈছে মানে আমাৰ গাঁৱৰ কাষতে লাগি থকা আদিবাসী যিসকল আমাৰ সম্প্ৰদায়ৰ লোকসকল আছে তেখেতসকলে আয়োজন কৰিছে এই কৰম পূজাত আপোনালোকে নিশ্চয় দেখি আছে ইয়াৰ নৃত্য পৰিৱেশন কৰি আছে কৰালোকে আৰু যিখিনি নীতি নিয়ম হয় সকলোখিনি কৰি আছে গতিকে বহুত বহুত ধন্যবাদ থাকিল আপোনালোকে ইমান সুন্দৰকৈ আয়োজন কৰিছে সেয়েহে আমি কৰিব পাৰিছোঁ বহুত বহুত ভাল লাগিল আৰু আপোনালোকক দেখাই দিছোঁ এয়া চাওক কি সুন্দৰকৈ নৃত্য পৰিৱেশন কৰি আছে নাচি আছে বা কৰম পূজাৰ যিখিনি নিয়ম নীতি সকলোখিনি কৰি আছে দেখাই আছোঁ আৰু যিসকল নাচিব লগা আছে নাচি আছে আৰু প্ৰায় বাৰু ডেকা মানে খাৰা হৈ আছে নাচিম বুলি কৈ চাওক তহঁতিনেতো দুইটা একটা দে মোকে নাই দিবি একটা দে এটা নাই দিবি মোকে নাই দিবি এই চাওক মানে কি ভাইটিটোৰ পৰা খুজিলোঁ সেয়েহে মোক কিন্তু নিদিয়া নহয় দিছে যে চাওক আপোনালোকৰ চকুৰ আগত দেখাই দিছোঁ মানে পেকেটটো খুলি সি নিজে মোক দিলে কিন্তু মই নাখাওঁ তাকেই ঘূৰাই দিম লোৱা নাই খাব মই হয় আঁতৰিলে আৰু মই ঠিলে মানে মোৰ ফালৰ পৰা মই এই ৰিংছৰ পেকেট এটা দিছোঁ এই ভাইটিটোক সৰু কণমানি ভাইটিটোক খাবি হো মানে কি
আহিলোঁ দেখা পালোঁ পোৱালোঁ সেয়েহে কিবা এটা দিওঁ বুলি ভাবিলোঁ এনেও ধেমালিতে খুজি চালোঁ আৰু মৰ্টনটো খাই আছে মই তামোল খাইছোঁ যে বেয়া নাপাব আপোনালোকে কিন্তু মানে খুজিলোঁ যিহেতু মোক দিছে কিন্তু নিদিয়া নহয় ইয়াৰ ভাইটিটো চাওক এতিয়া মই তাক দিলোঁ মানে ধুনীয়াকৈ মৰ্টন আৰু এটা পেকেট আছে একটা খাই দিলি কাৰ ল'ৰা হয় কি হয় নাজানো যিহেতু মই ইয়াত আহিছিলোঁ পূজাত পোৱাৰ কাৰণে মানে দি দিছোঁ আৰু মই যে কৈছিলোঁ ডেকা ল'ৰাখিনি জোচ উঠিব নাচিব বুলিকৈ ৰখি আছিলে এতিয়া বৰ্তমান দেখিছেনে সাজু হৈ গৈছে সকলো ডেকা বুঢ়া নাচিবলৈ আৰু নচা আৰম্ভ কৰিছে আৰু এতিয়া বৰ্তমান ডেকাখিনিয়ে গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদিও ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব নাপাহৰিব গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে বাই বাই